NRC কৰ্তৃপক্ষ আৰু কৰ্মচাৰীৰ অহৰহ প্ৰচেষ্টাৰ অন্তত অহা 31 আগষ্ট তাৰিখে প্ৰকাশ পাব NRC ফাইনেল লিষ্টখন আৰু আপোনাৰ নাম NRC লিষ্টত আছে নে নাই নাইবা যদি কিবা আপোনালোকে শুধৰণি কৰিছিলে নাইবা খুচুৰা লিষ্টত আপোনাৰ নামটো অহা নাছিলে নাইবা আপোনাৰ ক্লেইমছ এণ্ড অবজেকশ্যনৰ পিছত ফাইনেল লিষ্টত আপোনাৰ নামটো আছে নে নাই আপোনালোকে যদি চাব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টোতে মই আপোনালোকক গোটেই প্ৰচেছটো আপোনালোকক মই জনাওঁ আপোনালোকে কাইণ্ডলি মোৰ এই ভিডিঅ'টো শেষলৈ চাব আপোনাৰ নামটো লিষ্টত আছে নে নাই চাবৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব ARN নাম্বাৰটো যদি আপোনাৰ ওচৰত ARN নাম্বাৰটো নাই নাইবা হেৰাই গৈছে তেন্তে আপুনি আপোনাৰ ওচৰতে থকা যোনটো NRC সেৱা কেন্দ্ৰ আছে NSK আছে আপোনালোকে তাত গৈ পেলাই চাব পাৰে নাইবা যোনটো এই কল চেণ্টাৰ নাম্বাৰ যোনকেইটা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এই কল চেণ্টাৰ নাম্বাৰ কেইটাটো আপোনালোকে কল কৰি পেলাই অধিক তথ্য জানিব পাৰে আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই যদিহে আপুনি প্ৰকৃত ভাৰতীয় নাগৰিক আৰু আপোনাৰ নামটো NRC লিষ্টত অহা নাই কাৰণ কি অসম চৰকাৰে আপোনাক সম্পূৰ্ণ আইনী সহায় আপোনালোকক প্ৰদান কৰিব আৰু আপোনালোকে উইদিন 120 ডেজ ফৰেন ট্ৰিবিউনেল কোৰ্টত আপোনালোকে এপিল কৰিব পাৰিব আৰু এই সুবিধাখিনি আপোনালোকক চৰকাৰে প্ৰদান কৰিব গোটেইখিনি লিগেল এইড তেওঁলোকে আপোনাক প্ৰদান কৰিব সেইকাৰণে আপোনালোকলৈ এটাই অনুৰোধ যাতে আপোনালোকে শান্তি সম্প্ৰীতি বজাই ৰাখে ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰতে থকা যোনটো বেল আইকন আছে সেইটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া আগন্তুক দিনত যেতিয়াই মই নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম আপোনালোকৰ ইনবক্সত ডাইৰেক্ট নটিফিকেশ্যনটো গুচি যাব আপুনি লিষ্টখন চাবৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইল নাইবা লেপটপ ব্ৰাউজাৰটো আপোনালোকে প্ৰথমতে খুলিব লাগিব তাৰপিছত তাতে www.nrcassam.nic.in এই যোনটো URL আছে এইটো আপোনালোকে খুলি ল'ব এইটো খোলাৰ পিছত এনেকুৱা ধৰণৰ এখন আপোনাৰ ইন্টাৰফেস আপোনালোকে দেখা পাব ইয়াত যদি আপোনালোকে মন কৰে এটা নতুন ট্যাব এটা হেনাখন এড হৈ যাব য'ত লিখা থাকিব সাপ্লিমেন্টাৰী লিষ্ট অফ ইনক্লুশন এক্সক্লুশন স্টেটাস নাইবা ফাইনেল লিষ্ট বুলি থাকিব NRC ফাইনেল লিষ্ট এই ট্যাবটোত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস খোল খাব ফ্ৰেণ্ডছ এইখিনিতে কৈ থম মই এই যোনটো ইন্টাৰফেস আছে এই ইন্টাৰফেসটো আপোনালোকক দেখুৱাৰ পাৰপাজতে খুলিছো এইটো এটা বেলেগ ট্যাব আপোনালোকে ইয়াতে আপোনালোকৰ ARN নাম্বাৰটো টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত আপোনাৰ যোনটো ক্যাপচা থাকিব সেইটো আপোনালোকে দি দিব আৰু তাৰে পিছত সাবমিট কৰাৰ পিছতে আপোনালোকে আপোনালোকৰ NRC লিষ্টখন দেখা পাব ফ্ৰেণ্ডছ মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব